মেকআপটো বহুত লং লাষ্টিং মেকআপটো বহুত লং শ্লাই হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। চ' মই আজি কেইদিনমানৰ আগতে কেইটামান বস্তু অৰ্ডাৰ দিছিলোঁ আৰু মই অনলাইনৰ পৰা মানে বস্তু অৰ্ডাৰ দিয়ে যেতিয়া মই পইচা পাওঁ তেতিয়া কিবা এটা নহয় কিবা এটা মই বস্তু অৰ্ডাৰ দিয়ে থাকোঁ আৰু এটা বস্তু অৰ্ডাৰ দিওঁতে বহুত বস্তু হৈ গ'ল। সেইবাবে ভাবিলোঁ এটা হল ভিডিঅ'কে আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ। কিছুমান বস্তু মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা, কিছুমান পাৰ্পল.com আৰু মিছ'ৰ পৰা দুটামান বস্তু অৰ্ডাৰ দিছিলোঁ। তেনেহ'লে ব'লক বেছি কথা নকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বেছি কথা কৈ থাকিলে ভিডিঅ'টো দীঘল হৈ যাব আৰু আপোনালোকে বেছি দীঘল ভিডিঅ' চাই ভাল নাপায় বুলি ময়ো জানো, কাৰণ মই নিজেও ভাল নাপাওঁ। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰডাক্টটো হৈছে এটা প্ৰাইমাৰ আৰু এইটো হৈছে প্ৰাইমাৰ। আৰু প্ৰাইমাৰ কি হয় এইটো সকলোৱে জানে, বিশেষকৈ ছোৱালীবিলাকে। আৰু মই প্ৰাইচবোৰ মোৰ ভালদৰে মনত নাই, মোৰ স্ক্ৰীণত দিয়া হৈ আছে, আপোনালোকে চাই ল'ব। আৰু ডেছক্ৰিপশ্যনতো লিংক দিয়া হৈ আছে, আপোনালোকৰ যদি পচন্দ হয় তেনেহ'লে আপোনালোকে এবাৰ চাই ল'ব পাৰে। আৰু নেক্সট প্ৰডাক্টটো হৈছে এইটো হৈছে নিভিয়া ফেচ ৱাছ। আৰু এইটো নৰ্মেল স্কিন টাইপৰ আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰিব। আৰু নেক্সট প্ৰডাক্টটো হৈছে টোনাৰ আৰু এইটো হৈছে গুড বিপছ ৰ'জ টোনাৰ আৰু এইটো বহুত ভাল হয়। এইটো মই ব্যৱহাৰ কৰি বহুতেই ভাল পালোঁ। আৰু আপোনালোকৰ যদি অ'পেন প'জৰ প্ৰব্লেম আছে তেনেহ'লে আপোনালোকে টোনাৰ ব্যৱহাৰ কৰক। টোনাৰ ব্যৱহাৰ কৰিলে বেছি ভাল হয়। আৰু গৰম দিন, এতিয়া যিহেতু গৰম দিন হৈ আছে, মুখত এবাৰ সানি দিয়াৰ পিছত মানে পূৰা ৰিফ্ৰেছ লাগে মুখখন। আৰু নেক্সট প্ৰডাক্টটো হৈছে আপোনাৰ কণ্ট্ৰ'ৰ। আৰু এইটো মানে আপোনাৰ মুখৰ মানে যদি আপোনাৰ মুখখন বহুত শকত আৰু পূৰা প্লেন কিবা এটা শ্বেপ দিব লাগিব, সেইবাবে মানে কণ্ট্ৰ'ৰ ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকেতো গম পাবই ছোৱালীবিলাকে। কিন্তু বস্তু ভালেই, এইটো সৰু ট্ৰেভেল ফ্ৰেণ্ডলি হয়, আপোনালোকে ক'ৰবালৈ লৈ যাব পাৰে, কেৰি কৰিবলৈ বহুতেই ভাল হয়। কিন্তু এইটো এটা মানে কথা এটা হ'ল, যেতিয়া মই কিনিছিলোঁ তেতিয়াৰ পৰা এইটো ভাগি আহিছে। এইটো মানে মই ফিৰাই দিবলৈ চেষ্টা কৰিছিলোঁ, ৰিটাৰ্ণ দিবলৈ, কিন্তু ৰিটাৰ্ণ পলিচিটো নহ'লগৈ। আৰু মই এইটো লৈছিলোঁ আৰু ধুনীয়াকৈ ব্লেণ্ড হৈ যায়। এনেকৈ চাই ল'ব ছেট নাম্বাৰ কিমান আপোনালোকৰ স্কিন টোনৰ মিলাই লৈকে। আৰু নেক্সট প্ৰডাক্টটো মই বহুত আশাৰে মানে অৰ্ডাৰ দিছিলোঁ আই শ্বেডো পেলেট। মানে দুটা আছিলে, কম্বোত আছিলে, এটা নিউড কালাৰ আৰু এটা মাল্টি কালাৰ। মই স্ক্ৰীণত দি দিম, আপোনালোকে চাই ল'ব। আৰু মোৰ ঠাইত কি আহিলে আপোনালোকক দেখুৱাই দিছোঁ। মোৰ ঠাইত আহিলে এইটো ৰিটাৰ্ণ পলিচি এভেইলেবল নাছিলে, সেইবাবে মই ৰিটাৰ্ণ কৰিব নোৱাৰিলোঁ। আৰু মোৰ অলপ চলপ ভালো লাগিছিলে, সেইবাবে মই ৰাখি থৈ দিলোঁ। আৰু এইটো হৈছে ইয়াৰ পেকেজিং। ইয়াত কেইবাটাও মানে বহুত ধৰণৰ ৰং আছে। আৰু এটা বস্তু চাব, ব্লাছ আছে, হাইলাইটাৰ আছে, তাৰপিছত কম্পেক্ট আছে, তাৰপিছত লিপষ্টিক। আৰু এইটো মই ব্যৱহাৰ নকৰোঁ বাৰু, মানে এইকেইটা কাম আহিব। আৰু ৰংকেইটা পিগমেণ্টেড হয়, ইয়াৰ কালাৰটো। আৰু মই দেখুৱাই দিছোঁ। আৰু মই এইটো লিংক আপোনালোকৰ নিদিওঁ, কাৰণ এইটো মইতো ভুলতে পাই গ'লোঁ আৰু আপোনালোকৰ ঠাইত নাহিব পাৰে, হয়নে নহয়? সেইবাবে মই এইটো লিংক আপোনালোকক দিব নোৱাৰিম। আৰু ঠিকে আছে, আপোনালোকে যদি মেকআপ শিকিবলৈ মেকআপ শিকিব বিচাৰে তেনেহ'লে এইটো ট্ৰাই কৰি চাব পাৰে এবাৰ হ'লেও। নেক্সট প্ৰডাক্টটো হৈছে NY বেৰ কনচিলাৰ। আৰু ইয়াৰ শ্বেড নাম্বাৰ হৈছে মিল্ক চকলেট পিটজেল। চাই ল'ব পাৰে আৰু আপোনালোকৰ স্কিন টোনৰ লগত মিলাই ল'ব পাৰে, আৰু মোৰ লগত মিলিব পাৰে। আৰু পেকেজিংটো বহুত ধুনীয়া বাৰু। আৰু ব্লেণ্ড বহুত ধুনীয়াকৈ হৈ যায়, এইটো চাব পাৰে। এইটো এটা প্ৰডাক্ট মই অৰ্ডাৰ দিছিলোঁ, কিহৰ অৰ্ডাৰ দিছিলোঁ মোৰ মনত নাই, মই স্ক্ৰীণত দি দিম, আপোনালোকে শ্বপিঙো কৰিব পাৰে, তাৰ পৰা ব্যৱসায়ো কৰিব পাৰে।
এইটো এপছৰ পৰা মই ফাৰ্ষ্ট টাইম মই অৰ্ডাৰ দিছিলোঁ। মই অৰ্ডাৰ দিছিলোঁ কিবা এটা আৰু আহিল গৈ কিবা এটা। অৰ্ডাৰ দিছিলোঁ স্ক্ৰীণত আপোনালোকে দেখিব, আৰু এইফালে নহয় আহিলে এইটো SFR কালাৰ 10 আইশ্বেডো পেলেট, আৰু এইটো হৈছে স্মকি আইজ লুক ক্ৰিয়েট কৰিবলৈ ভাল হয়। আৰু এইটো মোৰ বেছিকৈ পচন্দ হৈছে বাৰু, তেও মই যোনটো অৰ্ডাৰ দিছিলোঁ সেইটো যদি নাপালোঁ মনটোতো বেয়া লাগিব নহয় জানো। আৰু দেখুৱাই দিছোঁ ৰ'ব, এটা কালাৰ পাব, আৰু ইয়াত আপোনালোকে 10টা কালাৰ পাব, আৰু এটা এভৰিডৰ থাকে যাতে আপোনালোকে সেইটো কামোৰা গুচিছে। নেক্সট প্ৰডাক্টটো হৈছে এইটো, আৰু এইটো হৈছে লেকমি আল্ট্ৰা মেট কম্পেক্ট পাউডাৰ, আৰু এইটো নন ষ্টিকি ছান প্ৰটেকশ্যন। আৰু এইটো মই ব্যৱহাৰ কৰিছোঁৱে, আপোনালোকে হয়তো শ্বৰ্ট ভিডিঅ'ত দেখিছে, আৰু যদি চোৱা নাই মই লিংক ডেছক্ৰিপশ্যনত দি দিম, এবাৰ চাব গৈ পেলাই আৰু লাইক এটা কৰি দিব। আৰু মই এইটো ব্যৱহাৰ কৰিছোঁ, কৰি বহুতেই ভাল লাগিছে, আৰু আপোনালোকে এইটো বাই কৰিব পাৰে। এইটো আপোনালোকে লগালে আৰু ছানস্ক্ৰীম লগোৱাৰ প্ৰয়োজন নাই, ইয়াত যাতে ছানস্ক্ৰীমৰ নিচিনা কাম মানে আধা প্ৰডাক্ট হৈছে এপলছ গুডনেছৰ মুলতানী মিটি পাউডাৰ, আৰু আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল। আপোনালোকৰ যদি কিবা পিম্পলছৰ প্ৰব্লেম আছে, একনিৰ প্ৰব্লেম আছে, তেনেহ'লে আপোনালোকে বেলেগ হালধি লগত এনেকৈ সানি পেলাই বা অকল মুলতানী মিটি পাউডাৰ সানিলেও আপোনালোকৰ স্কিনৰ পিম্পল, একনি এইবিলাক। এটা কথা, আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এখন প্ৰডাক্ট মই মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ, এটা কম্বো আছিলে, মই স্ক্ৰীণত দেখুৱাই দিম। আৰু এইটো হৈছে গ্ল' এইটো ফেক আইলেছ এপ্লাই কৰিবলৈ যিটো ব্যৱহাৰ কৰা হয়, আৰু তাৰ লগতে পাইছিলোঁ ফেক আইলেছ, আৰু এটা বিউটি ব্লেণ্ডাৰ। ব্যৱহাৰ কৰি চোৱা নাই বাৰু, এবাৰ ধুই দিছিলোঁ, অনাৰ পিছত ব্যৱহাৰ কৰি মই চোৱা নাই, ব্যৱহাৰ কৰি চাব লাগিব বস্তুটো কেনেকুৱা। আৰু পাইছিলোঁ আইলেছ কাৰ্লাৰ, কাৰ্ল নকৰে কিন্তু অলপ কৰে, আৰু ধৰি লওক অ'কে টাইপৰ। আৰু তাৰ লগতে পাইছিলোঁ এডাল পেঞ্চিল আইলাইনাৰ, আৰু এডালো বহুতেই ভাল পাইছোঁ, এডাল মই ব্যৱহাৰ কৰিছোঁ। আৰু আইলাইনাৰডাল চাব পাৰে, আইলাইনাৰডাল মই বহুতেই ভাল পাইছোঁ। আৰু যোনবিলাকৰ আইলাইনাৰ লগাব নাজানে, আপোনালোকে প্ৰথমতে পেঞ্চিল আইলাইনাৰ ব্যৱহাৰ কৰিব, আৰু সহজ হয়। আৰু নেক্সট প্ৰডাক্টটো হৈছে এইটো তেল, আৰু এইটো তেল হৈছে চুইট আমণ্ড অইল 100% পিয়'ৰ এণ্ড নেচাৰেল। পৰা মোৰ বহুতেই চুলি সৰি আছিলে, সেইবাবে মই এটা ভাল তেল চাই আছিলোঁ, আৰু বহুত ইউটিউবত এনেকুৱা মই চাই আছিলোঁ ফ্লিপকাৰ্টত, তাৰপিছতে মই পালোঁ এইটো আমণ্ড অইল, আৰু ইয়াৰ ফিডবেকো মই বহুত ভাল পাইছোঁ, সেইবাবে মই কিনিলোঁ। আৰু মই লগাইছোঁ, মোৰ বহুতেই চুলি সৰিছিলে, কিন্তু 15 দিনমান ব্যৱহাৰ কৰিছোঁ, আৰু 15 দিনতে মই বহুত ভাল ৰিজাল্ট পাইছোঁ। মোৰ চুলি মানে আগৰ তুলনাত বহুত কমকৈ হৈছে, আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। অকল যে আপোনালোকে চুলিতে ব্যৱহাৰ কৰিব তেনেকুৱা কোনো কথা নহয়, আপোনালোকে স্কিনতো ব্যৱহাৰ কৰিব পাৰে। প্ৰডাক্টটো মই অৰ্ডাৰ দিছোঁ, আৰু এটা তেলেই, আৰু এইটো তেল হৈছে কেষ্টৰ অইল, আৰু কেষ্টৰ অইল সকলোৱে হয়তো গম পায়, আৰু হয়তো কিছুমানে গম নাপাব পাৰে। কেষ্টৰ অইল আমাৰ চুলিৰ কাৰণে বহুতেই ভাল, আৰু হেয়াৰ গ্ৰ'থৰ বাবে লগালে সোনকালে আপোনাৰ চুলি বাঢ়ে, আৰু চুলি সৰাও বহুত কমে। আৰু এইটো অলপ ঠিক টাইপৰ, মানে আপোনাৰ কি বুলি ক'ম, মানে আপোনাৰ বহুত মানে সাধাৰণ যোনটো নৰ্মেল, যোনটো নাৰিকলৰ তেল হওক বা বেলেগ কিবা তেল হওক, সেইটো তেল যেনেকুৱা এইটো সেনেকুৱা নহয়, মানে অলপ চিপচিপীয়া টাইপৰ। দুইটা ব্যৱহাৰ কৰিছোঁ, ব্যৱহাৰ কৰি বহুতেই ভাল ৰিজাল্ট পাইছোঁ। আৰু এই দুইটা মই মিক্স কৰি পেলাই লগাওঁ, আৰু লগত নাৰিকল তেল লগাওঁ, আৰু বহুতেই ভাল ৰিজাল্ট পাইছোঁ, সেইবাবে আপোনালোকক কৈছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু নেক্সট প্ৰডাক্ট হৈছে এইটো NYBৰ কনচিলাৰ, আৰু এইটো কনচিলাৰ আপুনি ফাউণ্ডেশ্যনৰ দৰেও ব্যৱহাৰ কৰিব পাৰে, আৰু এইটো হৈছে এনেকুৱা। আৰু মোৰ ছেট নাম্বাৰটো মনত নাই, আপোনালোকে মই লিংক দি দিম, আপোনালোকে চাব পাৰে। এইটো মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ, মোৰ ভালদৰে মনত আছে। এইটো প্ৰডাক্টটো হৈছে এটা ফেচ ৱাছ, আৰু এইটো স্কিন চায়েন্সৰ এল'ভেৰা জেল ফ'মিং ফেচ ৱাছ। এইটো ব্যৱহাৰ কৰি মই বহুতেই ভাল পাইছোঁ। মুখখন মানে পূৰা ড্ৰিপ, মানে ভিতৰৰ পৰা আপোনাৰ মুখখন চাফা কৰে, আৰু মুখখন ধুই দিয়াৰ পিছত বহুত ৰিফ্ৰেছ মানে ফিল হয়। আৰু ইয়াত এটা মানে সাঁফৰ আছে যাতে এইটো প্ৰটেক্ট হৈ থাকে, আৰু মই ব্যৱহাৰ কৰিছিলোঁ পানী ওলাই গৈছে। আৰু এনেকুৱা ধৰণৰ ব্ৰাছো পোৱা যায়, আৰু এনেকৈ প্ৰেছ কৰি দিলে এনেকৈ ওলাই আহে মানে ফেচ ৱাছ।
আৰু আপোনালোকে এনেকৈ পেলাই চুলি লাগিব ব্ৰাছ আছে, এইবিলাক বহুত ছফ্ট হয়। আৰু আপোনালোকৰ মুখখনত যে কিবা ধৰি লওক দাঁত কিবা এটা যে লাগি আছে সেনেকুৱা ফিল নহ'ব, আপোনালোকৰ বহুত ছফ্ট হয়। আৰু মোৰ নিচিনা এলেহুৱা মানুহবিলাকৰ কাৰণেতো বহুতেই ভাল, কাৰণ হাতৰটো একো এপ্লাই কৰিব নালাগে ফেচ ৱাছ, ধুনীয়াকৈ এইটো এনেকৈ পেষ্ট কৰিব আৰু এনেকৈ পূৰা যিমান সময় পায় সিমান সময় মুখখন ফেচ ৱাছ কৰিব আৰু ধুনীয়াকৈ তাৰপিছত পানীয়ে ধুই দিব। আৰু পানীও নালাগে ইয়াত, কাৰণ ফৰ্মিং ফেচ ৱাছ যেতিয়া পানীটো থাকেই। আৰু মই ব্যৱহাৰ কৰিছোঁ, মোৰ ভণ্টিও ব্যৱহাৰ কৰিছে, আমি দুইজনীয়ে ব্যৱহাৰ কৰি বহুতেই ভাল পাইছোঁ। আৰুতো অল স্কিন টাইপ আপোনালোকে ব্যৱহাৰ কৰি চাব। আৰু নেক্সট প্ৰডাক্টটো হৈছে মেকআপ ব্ৰাছ আৰু এইকেইডাল। আৰু মই ইয়াত আপুনি পাব 10ডাল ব্ৰাছ, 5ডাল হৈছে আই ব্ৰাছ আৰু 5ডাল হৈছে ফেচ ব্ৰাছ। আপুনি পাব পাউডাৰ ব্ৰাছ আৰু আপোনালোকে ফাউণ্ডেশ্যন ব্লেণ্ডো কৰিব পাৰে, তাৰ কৰাৰ পিছত ব্লেণ্ড কৰিব পাৰে চকু এৰিয়াত। আৰু এডাল মইতো হাইলাইটাৰ এপ্লাই কৰাত ব্যৱহাৰ কৰোঁ, আৰু মই ব্যৱহাৰ কৰিতো ভালেই পাইছোঁ, কিন্তু মই যিমানখিনি আশা কৰিছিলোঁ সিমানখিনি নহয়। ব্ৰাছকেইডাল 5ডাল পোৱা যায় আই ব্ৰাছকেইডালে মোৰ বেছিকৈ ভাল লাগিছে। আৰু মই আপোনালোকক কওঁ যে আপোনালোকে এইকেইডাল ব্ৰাছ ট্ৰাই কৰাতকৈ এইকেইডাল ব্ৰাছ ট্ৰাই কৰিব, এইকেইডাল বহুতেই ভাল। আপোনালোকে যদি মেকআপ শিকিব বিচাৰে আৰু আপোনালোকে যদি মেকআপৰ ব্ৰাছ ল'ম বুলি ভাবি আছে, তেনেহ'লে এইকেইডাল ব্ৰাছ আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু মই পিংক কালাৰত অৰ্ডাৰ দিছিলোঁ, কিন্তু আহিলগৈ ব্লেকত। আৰু ইয়াতে আপোনালোকে 5ডাল আই ব্ৰাছ পাব, 5ডাল ফেচ ব্ৰাছ আৰু 5ডাল পাব আই ব্ৰাছ। আৰু এইডাল মই ইউজ কৰি বহুতেই ভাল পাইছোঁ। আৰু মই এইডাল বহুত দিনতে আপোনাৰ 5-6 মাহমানৰ আগতে মই অৰ্ডাৰ দিয়া, আৰু মই ব্যৱহাৰ কৰি বহুতেই ভাল পাইছোঁ। সেইবাবে আপোনালোকক কৈছোঁ, আপোনালোকে যদি মেকআপ শিকিব বিচাৰিছে বা ব্ৰাছ কিনিব বিচাৰিছে, তেনেহ'লে প্ৰথমতে আপোনালোকে এইডাল ব্ৰাছেই ব্যৱহাৰ। আৰু এইডালৰ দামটো অলপ বেছি আছিলে, মই এইডালত বেছি দাম ভৰিছোঁ। আৰু সেইখিনিয়ে। আৰু নেক্সট প্ৰডাক্ট হৈছে এডাল ব্ৰাছ, আৰু এডাল হৈছে ফাউণ্ডেশ্যন ব্লেণ্ডিং ব্ৰাছ। আৰু এডাল আপোনালোকে ফাউণ্ডেশ্যন ব্লেণ্ড কৰিবলৈ বহুতেই সহজ হয়। আৰু এডাল মই কিনিছিলোঁ মিছোৰ পৰা, আৰু ইয়াৰ কোৱালিটি বহুতেই ভাল। তাৰ লগতে মই এটা বিউটি ব্লেণ্ডাৰো পাইছোঁ, 2টা কম্বত আছিলে, আৰু 145 মান লৈছিলে নেকি, ইমানখিনি আছিলে। আৰু এটা বস্তু আছে ৰ'ব, মানে মই মোবাইলৰ ষ্টেণ্ড বনাই থৈ দিছোঁ। মোৰ ইয়াৰ আগত যোনটো ভিডিঅ' চাইছিলে মেকআপৰ শ্বৰ্ট ভিডিঅ', সেইটো ভিডিঅ' বনাওঁতে মোৰ ট্ৰাইপডডাল গ'ল, মানে ভাগি থাকিলে মোবাইলটো হেঁচা পৰি পেলাই। আৰু সেইবাবে মই এতিয়া সেইটো বস্তু মোবাইলৰ হোল্ডাৰ কৰি থৈ দিছোঁ, ৰ'বক দেখুৱাই। আৰু সেইটো বস্তু হৈছে এটা এল'ভেৰা জেল। মই ব্যৱহাৰ কৰি বহুতেই ভাল পাওঁ। আপোনালোকে এইটো স্কিন আৰু আপোনালোকৰ চুলিটো ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো হৈছে ভিতৰৰ প্ৰডাক্টখিনি। আৰু এইটো চিচাৰৰ বটল নহয় দেই, এইটো প্লাষ্টিকৰ বটল। মই প্ৰথমতে ভাবিছোঁ চিচাৰৰ বটল নে। গোন্ধটো মই ইমান ভাল পোৱা নাই, ব্যৱহাৰ কৰি মই বহুতেই ভাল পাইছোঁ। চ' গাইজ, আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব। নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই বাই।